মঞ্চত উপবিষ্ট অসমৰ জনপ্ৰিয় কৰ্মদক্ষ ভৱিষ্যদৰ্শী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সন্মানীয় প্ৰভাৰী প্ৰাক্তন সাংসদ ৰাষ্ট্ৰীয় সম্পাদক শ্ৰী হৰিশ দ্বিবেদী ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় ৰাষ্ট্ৰীয় সম্পাদক তথা কাজিৰঙা লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, আমাৰ মঞ্চত উপস্থিত থকা আমাৰ দলৰ সন্মানীয় প্ৰাক্তন সভাপতি শ্ৰী ৰঞ্জিত দত্ত ডাঙৰীয়া, আমাৰ দলৰ সন্মানীয় প্ৰাক্তন সভাপতি তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী আৰু এই সংকল্প পত্ৰৰ সন্মানীয় আহ্বায়ক শ্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত কৌশিক ৰায় ডাঙৰীয়া, সকলোৰে শ্ৰদ্ধাৰ শ্ৰী কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, সকলোৰে শ্ৰদ্ধাৰ প্ৰাক্তন সাংসদ আমাৰ ৰাজ্যিক সমিতিৰ সন্মানীয় উপসভাপতি তপন গগৈ ডাঙৰীয়া, আমাৰ ৰাজ্যিক সমিতিৰ অন্যতম উপসভানেত্ৰী তথা লোকসভা সমষ্টি গুৱাহাটীৰ মাননীয় সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী, মঞ্চৰ সন্মুখত আজি আমাৰ আমন্ত্ৰণ ক্ৰমে বিশেষ আমাৰ আগ্ৰহ মৰ্মে আজি আমাৰ মাজত আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত হোৱা অসম নিৰ্মাণত অগ্ৰণী ভূমিকা লৈ জাতিটোক সমৃদ্ধ কৰা অসম গৌৰৱ পুৰস্কাৰেৰে সন্মানিত শ্ৰদ্ধাৰ শ্ৰী অনুপম ডেকা ডাঙৰীয়া, শ্ৰদ্ধাৰ শ্ৰী জেচিন কুম্বাম পাও ডাঙৰীয়ানী, শ্ৰী নীলম দত্ত ডাঙৰীয়া, শ্ৰী দেৱজিৎ বৰ্মন ডাঙৰীয়া, শ্ৰী ৰঞ্জীৱ শৰ্মা ডাঙৰীয়া, শ্ৰী ৰুণা ৰফিক ডাঙৰীয়ানী, শ্ৰী উৎপল কলিতা ডাঙৰীয়া, শ্ৰী জয়ন্ত মল্ল বুজৰ বৰুৱা ডাঙৰীয়া, শ্ৰীযুত দেৱব্ৰত ৰাভা ডাঙৰীয়া, শ্ৰীযুত গুৰুপ্ৰসাদ দাস ডাঙৰীয়া, শ্ৰীমতী তুলিকা গগৈ স্বৰ্গীয়াৰী ডাঙৰীয়ানী, লগতে আজি সভাত আমাৰ আমন্ত্ৰণ ক্ৰমে উপস্থিত হোৱা বিভিন্ন ক্ষেত্ৰত নেতৃত্ব দিয়া শ্ৰদ্ধাৰ বিশিষ্ট নাগৰিক সুধীবৃন্দ, আমাৰ দলৰ আমন্ত্ৰিত বিশেষ কাৰ্যকৰ্তাসকল আৰু সাংবাদিক বন্ধুসকল, জয়তে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আন্তৰিকতাৰে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে 2021 চনত 30 মে তাৰিখে দায়িত্ব লোৱাৰ পাছৰে পৰা ৰাজ্যখনত প্ৰগতিৰ এক অনিৰুদ্ধ যাত্ৰা আৰম্ভ হৈছে। এই যাত্ৰাই আজি আকাশ চুবৰ বাবে আজি প্ৰয়াস অব্যাহত ৰাখিছে। মাতৃভূমি আই অসমীক ভাৰতবৰ্ষৰ 5খন অন্যতম শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হিচাপে প্ৰতিষ্ঠা কৰাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন আৰু প্ৰায় 3.5 কোটি অসমবাসীৰ যি সপোন, সেই সপোনক সাৰ্থক কৰাৰ বাবে, সেই সপোনক চৰিতাৰ্থ কৰাৰ বাবে আৰু সেই সপোনৰ পম খেদি প্ৰতিজন অসমৰ নাগৰিকে আজি যি ধৰণে এই উন্নয়নৰ যাত্ৰাটোত আমাৰ অংশীদাৰ হৈছে, সহযোগী হৈছে, এই জগতে অসমৰ 3.5 কোটি জনতালৈ ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ 65 লাখ কাৰ্যকৰ্তাৰ হৈ আমি আন্তৰিকতাৰে আমি তেখেতসকললৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত অসমত যি ধৰণে তেখেতে আমাৰ ৰাজ্যখনক আগবঢ়াই লৈ যোৱাৰ বাবে যি এক ভাগীৰথী প্ৰয়াস তেখেতৰ নেতৃত্বত আৰম্ভ হৈছে, চতুৰ্দিশ বিকাশৰ বাবে তেখেতে যি সংকল্প
তেখেতে যে আমাক সদায় অনুপ্ৰাণিত কৰিছে এয়া অসমখনৰ বাবে অভূতপূৰ্ব। এই অভূতপূৰ্ব প্ৰধানমন্ত্ৰীৰ যি মৰম অসমৰ প্ৰতি প্ৰধানমন্ত্ৰীগৰাকীৰ যি আশীৰ্বাদ, অসমৰ প্ৰতি প্ৰধানমন্ত্ৰীগৰাকীৰ যি সদ্ভাৱ, সেইকাৰণে আমি সকলোৱে অসমৰ ৰাইজে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসম সুহৃদ হিচাপে আমি সকলোৱে তেখেতক আমি দেখিবলৈ পাইছোঁ। তেখেতৰ কৰ্মেৰে আমাক সদায় উৎসাহিত কৰিছে, অনুপ্ৰাণিত কৰিছে। গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো আজিৰ এই পবিত্ৰ দিনটোত আমি অসমবাসীৰ হৈ, দলৰ কাৰ্যকৰ্তাসকলৰ হৈ আন্তৰিকতাৰে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এয়া যি যাত্ৰা, এই যাত্ৰাটো আমি সকলোৱে আন্তৰিকতাৰে ৰাজ্যখনক বিভিন্ন ক্ষেত্ৰত ৰূপত প্ৰতিষ্ঠা কৰা যি আমাৰ প্ৰয়াস, সেই প্ৰয়াসটোত গ্ৰামাঞ্চলৰ ৰাইজৰ যি আন্তৰিকতাপূৰ্ণ সহযোগ, সেইটোক আমি আটাইতকৈ আমাৰ সাহস আৰু সমল হিচাপে, আশীৰ্বাদ হিচাপে শিৰত লৈ আমি আগবাঢ়িছোঁ। গ্ৰামাঞ্চলৰ উন্নয়ন হ'লেহে দেশৰ উন্নয়ন হ'ব, গ্ৰামাঞ্চলৰ বিকাশ হ'লেহে প্ৰকৃত উন্নয়ন হ'ব। এই যিটো আমাৰ সংকল্প, আমাৰ যি উদ্দেশ্য, এই উদ্দেশ্যক আমি সন্মুখত ৰাখি পূজ্য বাপুৰ গ্ৰামোদয়, আচাৰ্য বিনোৱা ভাৱেৰ সৰ্বোদয়, পণ্ডিত দীনদয়াল উপাধ্যায় ডাঙৰীয়াৰ অন্ত্যোদয়, অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি ৰাষ্ট্ৰোদয়ৰ যি সংকল্প, এই সংকল্পক আমি সন্মুখত ৰাখি এই পঞ্চায়ত নিৰ্বাচন 2025ত আমি অংশগ্ৰহণ কৰিছোঁ। এই নিৰ্বাচন কেৱল মাত্ৰ কেইজনমান জনপ্ৰতিনিধি নিৰ্বাচিত কৰা নিৰ্বাচন নহয়। এই নিৰ্বাচনে আমাৰ গাঁৱৰ ভৱিষ্যত নিৰূপণ কৰিব। আমাৰ গাঁওখন কিদৰে উন্নয়নৰ দুৰন্ত গতিত চামিল হৈ আমাৰ গাঁওখনৰ দীৰ্ঘদিনীয়া সমস্যাবিলাক সমাধান কৰিব পাৰোঁ, এই গোটেই কথাবিলাক এই পঞ্চায়তী ৰাজ ব্যৱস্থাটোৰ জৰিয়তে আমি শক্তিশালী কৰাৰ সুযোগ লাভ কৰিছোঁ। প্ৰায় 26,500খন অসমত গাঁও আছে। 26,500খন গাঁৱত আমি যদি উন্নয়নৰ ধাৰাটোক শক্তিশালী কৰিব লাগে, তেতিয়াহ'লে কেন্দ্ৰ ৰাজ্য চৰকাৰৰ বা ডাবল ইঞ্জিন চৰকাৰৰ যি নীতি, যি কাৰ্যসূচী, যিসমূহ জনকল্যাণমুখী পদক্ষেপ, সেই পদক্ষেপসমূহ আমি গাঁৱৰ ৰাইজৰ মাজলৈ 100% লৈ যাব লাগিব আৰু তাক চেটুৰেশ্যন লেভেললৈ লৈ যাব লাগিব আৰু সেইসমূহ কাৰ্যকৰী কৰি গাঁৱৰ ৰাইজৰ সৰ্বাংগীন বিকাশৰ যিটো পথ, সেই পথ আমি মুকলি কৰিব লাগিব। সেই হেতুকে আমি এখন সংকল্প পত্ৰ আজি আপোনালোকৰ জৰিয়তে, সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ 1,81,00,000 যি ভোটাৰ আছে এই পঞ্চায়ত নিৰ্বাচনত, প্ৰায় 1,81,00,000 যি ভোটাৰ আছে, প্ৰতিগৰাকী ভোটাৰৰ মাজলৈ আমাৰ সংকল্পক আগবঢ়াই লৈ যোৱাৰ কাৰণে আগন্তুক দিনত আখৰে আখৰে আমি যিকেইটা সংকল্প গ্ৰহণ কৰিছোঁ তাক ৰূপায়ণ কৰি আমি গ্ৰাম্য ৰাইজৰ হকে সেৱাৰ মনোভাৱেৰে, শাসনৰ মনোভাৱেৰে নহয়, সেৱাৰ মনোভাৱেৰে কাম কৰাৰ কাৰণে আমি সিদ্ধান্ত আৰু সংকল্প লৈ এই পঞ্চায়ত নিৰ্বাচনত NDA হিচাপে, নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স হিচাপে আমি মিত্ৰ শক্তিয়ে একেলগে আমি পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে 397খন জিলা পৰিষদ আসনৰ ভিতৰত 32খন আসনত ভাৰতীয় জনতা পাৰ্টীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিবলৈ সক্ষম হৈছে। 2খন আসনত অসম গণ পৰিষদ দলে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিবলৈ সক্ষম হৈছে। সৰ্বমুঠ 34খন আসনত NDA জয়লাভ কৰিবলৈ সক্ষম হৈছে বিনা প্ৰতিদ্বন্দ্বিতাৰে। 2192খন যি আমাৰ পঞ্চায়ত আছে, AP মেম্বাৰ, তাৰ ভিতৰতো
ভাৰতীয় জনতা পাৰ্টি অকলে 255খন আসনত 255 AP মেম্বাৰ আনকণ্টেষ্টেড বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু 30খন আসনত অসম গণ পৰিষদ 6খন আসনত সন্মিলিত গণশক্তি অসম 6খন আসনত ৰাভা হাছং যৌথ মঞ্চ সৰ্বমুঠ 6-12 12-32 আৰু 257 যোগ কৰিলে 299খন আসনত NDA জয়লাভ কৰিবলৈ সক্ষম হৈছে এয়া আৰম্ভণি আৰু যেটো আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আকৌ ধন্যবাদ দিব লাগিব দলৰ সৰ্বস্তৰৰ মাননীয় প্ৰভাৰী ডাঙৰীয়াক ধন্যবাদ দিব লাগিব যে আমি বহুতে খুদে যে এইটো আপোনালোকৰ কোৱাৰ্টাৰ ফাইনাল নেকি বহুতে খুদে এইটো আপোনালোকৰ সেমি ফাইনাল নেকি বিজেপিৰ কাৰণে প্ৰতিটো নিৰ্বাচন এয়া পঞ্চায়তে হওক পাৰ্লিয়ামেণ্ট নিৰ্বাচনে হওক আমাৰ কাৰণে প্ৰতিটো নিৰ্বাচন ফাইনেল নিৰ্বাচন সমশক্তি পঞ্চায়ততো লগাইছো আৰু সমশক্তি পাৰ্লিয়ামেণ্টতো লগাইছো আৰু সমশক্তি আমি আগন্তুক প্ৰতিটো নিৰ্বাচনত মিছিং অটোনমাস স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনে হওক বা সোণোৱাল কছাৰী নিৰ্বাচনে হওক বা বিটিচি নিৰ্বাচনে হওক বা 2026 চনৰ আগন্তুক অসম বিধানসভা নিৰ্বাচনে হওক আমি এই গোটেই নিৰ্বাচনসমূহক আমি জয়লাভ কৰাই নহয় ৰাইজৰ মাজত গৈ ৰাইজৰ হৈ ৰাইজৰ মনৰ বতৰা বুটলি আমি কিদৰে ৰাইজৰ সেৱা কৰিব পাৰো সেই সংকল্পটোৱে আমাৰ প্ৰধান সেইকাৰণে আমাৰ সংগঠনত সেৱাই সংগঠন মূল মন্ত্ৰ লৈ আমি সকলোৱে কাম কৰি আছো গতিকে সেৱাই সংগঠন এই মন্ত্ৰ প্ৰতিগৰাকী দলৰ কাৰ্যকৰ্তাৰ আমাৰ প্ৰতিগৰাকী মুখ্যমন্ত্ৰী ডাঙৰীয়াকে ধৰি মন্ত্ৰীসভাৰ সকলো সদস্য সাংসদ বিধায়ক আমাৰ দলৰ সকলো স্তৰৰ কৰ্মীৰ এটাই আশা সমান লক্ষ্য সমান আকাংক্ষা সমান প্ৰয়াস যে আমি অসমখনক ভাৰতবৰ্ষৰ বুকুত এখন শ্ৰেষ্ঠতম ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাব লাগে এই সংকল্পৰে আকৌ এবাৰ আমি গয়া ৰাইজৰ মাজলৈ যাবলৈ ওলাইছো গৈ আছো অভূতপূৰ্ব সঁহাৰি স্বতঃস্ফূৰ্ত সমৰ্থন হাজাৰ বিজাৰ লোকৰ উপস্থিতিয়ে আমাক ইমান সাহস দিছে প্ৰেৰণা দিছে যেন পঞ্চায়ত নিৰ্বাচনটোত ভাৰতীয় জনতা পাৰ্টিয়ে যে ৰাইজৰ যে কাম কৰি আছে ৰাইজৰ হকে যে চিন্তা কৰিছে তাৰ যেন তেওঁলোকে প্ৰতিফলন ঘটাইছে তেওঁলোকৰ উপস্থিতিৰ জৰিয়তে গতিকে এইটো আমাৰ কাৰণে আশীৰ্বাদ আমাৰ কাৰণে আগবাঢ়ি যোৱাৰ অমল অনুপ্ৰেৰণাৰ উৎস গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকে ধৰি দলৰ সৰ্বস্তৰৰ বুথ সভাপতিৰ পৰা আৰম্ভ কৰি বুথ সমিতি শক্তি কেন্দ্ৰ মণ্ডল সমিতি জিলা সমিতি ৰাজ্যিক সমিতি ৰাষ্ট্ৰীয় সমিতি মৰ্চা বিভাগ কোষ প্ৰতিটো বিভাগ প্ৰতিটো কোষৰ কাৰ্যকৰ্তাকো মৰ্চাকো মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি ৰাইজৰ আপোনালোকৰ পৰামৰ্শ মই আপোনালোকক কৈছো আমি তিনিটা আমি অনলাইন পৰামৰ্শৰ কাৰণে ব্যৱস্থা কৰিছিলো হোৱাটছআপ নম্বৰ ইমেইল আৰু এড্ৰেছ ৩,৫০০তকৈ অধিক ইমেইল আহিছে 3,500 প্লাছ ইমেইল আহিছে ৰাইজৰ মানে পৰামৰ্শৰে গতিকে এই ধৰণে আমি ৰাইজৰ মাজত যে আমি যেনেকৈ লোকসভা নিৰ্বাচনত যাওঁ ৰাইজৰ পৰামৰ্শ বিচাৰি বিধানসভা নিৰ্বাচনত যাওঁ আমাৰ মেনিফেষ্টো প্ৰস্তুত হোৱাৰ পূৰ্বে একেই পদ্ধতি একে ব্যৱস্থাৰে পঞ্চায়ত নিৰ্বাচনতো আমি ৰাইজৰ মাজলৈ গৈছো পঞ্চায়ত নিৰ্বাচনৰ সংকল্প সমিতিৰ সভাপতি হিচাপে বা আহ্বায়ক হিচাপে আমাৰ অসমৰ মাননীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আৰু টিম সংকল্প পত্ৰ সংকলন সমিতি ডক্টৰ প্ৰদীপ ঠাকুৰীয়াকে আৰম্ভ কৰি প্ৰতিগৰাকী মই আমাৰ কাৰ্যকৰ্তাক বিশেষভাৱে আন্তৰিকতাৰে মই ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ 15টা মুখ্য বিষয় আছে সেই বিষয়কেইটাৰ ভিতৰত আপোনালোকৰ মাজলৈ কপি ইতিমধ্যে আপোনালোকে পাইছে মই ডিটেইলছত নাযাওঁ এই 15টা বিষয়বিন্দুৰ ভিতৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত আমি এই 5 বছৰত অসমৰ আত্মনিৰ্ভৰশীল কৰাৰ যি অভিযান এই অভিযানৰ প্ৰধান অংশ হিচাপে প্ৰতি বিধানসভা সমষ্টিত 5,000 যুৱক যুৱতীক আমি অনাগত দিনত এডিশনেল অতিৰিক্তভাৱে 2 লাখ টকাকৈ আমি
মুখ্যমন্ত্ৰীৰ অসম আত্মনিৰ্ভৰ অভিযানৰ জৰিয়তে প্ৰদান কৰিম। এয়া আমাৰ গাঁৱৰ বিশেষভাৱে গাঁৱৰ যুৱক যুৱতীৰ কাৰণে এয়া আমাৰ সংকল্প। আমাৰ প্ৰতিটো জিলা পৰিষদতে একোটাকৈ প্ৰতিযোগিতামূলক যি পৰীক্ষা হয়, কম্পিটিটিভ এক্সামিনেশ্যন, সেয়া UPSCয়ে হওক, APSCয়ে হওক, ষ্টাফ চিলেকশ্যন কমিটিয়ে হওক বা চেণ্ট্ৰেল ৰিক্ৰুটমেণ্ট বোৰ্ডে হওক, BTR। গতিকে আটাইকেইটা পৰীক্ষাত যাতে আমাৰ ল'ৰা ছোৱালীখিনিয়ে, গ্ৰামাঞ্চলৰ ল'ৰা ছোৱালীখিনিয়ে সহায় পায়, সুযোগ পায়, সুবিধা পায়, তেওঁলোকে যাতে পৰীক্ষণৰ ব্যৱস্থা কৰিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰতিটো জিলা পৰিষদত এই এটা পৰীক্ষণৰ ব্যৱস্থা কৰাৰ কথা চিন্তা কৰিছোঁ। লগতে শিক্ষা সামৰি কৰ্মসংস্থাপন বিচাৰি থকা যুৱক যুৱতীসকলক আমি প্ৰতি মাহে ২,৫০০ টকাকৈ অথবা জিলা আয়ুক্তৰ পৰামৰ্শ মতে আমি প্ৰতি বছৰত প্ৰতি মাহৰ পৰিৱৰ্তে এককালীনভাৱে গোটেই বছৰটোৰ কাৰণেও আমি ২,৫০০ টকাটো প্ৰদান কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে আৰু ইয়াক আমি অনাগত ৫ বছৰত কাৰ্যকৰী কৰিম। মেট্ৰিক পৰীক্ষাত যিসকল ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হয়, দুখীয়া ল'ৰা ছোৱালী বহুত থাকে, তাৰ ভিতৰত সেই ছাত্ৰ ছাত্ৰীসকলক, বিশেষকৈ গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলক ৩০০ টকাকৈ আৰ্থিক অনুদান প্ৰদান কৰাটো আমাৰ এই সংকল্প পত্ৰৰ এটা অন্যতম আমাৰ সংকল্প। দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা ১০০% লোকক ৰেচন কাৰ্ড প্ৰদান কৰি প্ৰতিটো পৰিয়ালক অৰুণোদয় আঁচনিৰে সুবিধাযুক্ত কৰি আমি ইতিমধ্যে আপোনালোকে সকলোৱে গম পায় ৮০ লাখ মানুহক অসমত দৰিদ্ৰমুক্ত কৰাৰ বাবে আমি সক্ষম হৈছোঁ। ৮০ লাখ মানুহক, য'ত বিগত সময়ত ৮০ লাখ মানুহক আমি ৰেচন দিবৰ কাৰণে সক্ষম হৈছোঁ। ইয়াৰ লগে লগে ইয়াত এটা অকণমান ভুলকৈ ওলাইছে, যোৱা ১ জুলাই বুলি ওলাইছে, এইটো ১ এপ্ৰিল বুলি ধৰি ল'ব। ১ এপ্ৰিল তাৰিখে ২০২৫ত আমি মহিলা আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যাক ১০,০০০ টকাকৈ দি আমাৰ যি সংকল্প মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিখন আমি এতিয়া ৩০ লাখতকৈও অধিক আমাৰ আই মাতৃক স্বাৱলম্বী কৰা, তেওঁলোকক উপাৰ্জনৰ বাট মুকলি কৰি দিয়া, সৰু সৰু উৎপাদন গোট খুলি তেওঁলোক যাতে স্বাৱলম্বী হ'ব পাৰে, অৰ্থনৈতিকভাৱে সচ্ছল হ'ব পাৰে, এই গোটেই কথাখিনি ইয়াত সন্নিৱিষ্ট কৰি আমি আই মাতৃসকলক ১০,০০০ টকাকৈ এককালীন সাহায্য পৰৱৰ্তী সময়ত আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে এই আঁচনিখনো আমি ১০০% ৰূপায়ণৰ কাৰণে আৰম্ভ কৰিম। চাহ উদ্যোগ আমাৰ অসমৰ পৰিচয়, স্বাভিমান। ২০০ বছৰ চাহ উদ্যোগে অতিক্ৰম কৰিলে। এই চাহ উদ্যোগক যিসকল কৰ্মচাৰী, প্ৰায় ৭ লাখ কৰ্মচাৰী, অনাগত দিনত প্ৰতিগৰাকী কৰ্মচাৰীক আমি ৫,০০০ টকাৰ এককালীন সাহায্য প্ৰদান কৰাৰ বাবে আমাৰ চৰকাৰে বিশেষভাৱে চাহ বাগিচা স্থায়ী আৰু অস্থায়ী কৰ্মচাৰীসকলক দিয়াৰ সিদ্ধান্ত লৈছে। এনেদৰে ১৫টা দাবী আছে, মই গোটেইকেইটা নকওঁ, গতিকে সকলোকে ইয়াত লিখাই আছে। গতিকে মই সকলোকে আপোনালোকৰ জৰিয়তে অসমৰ গঞা ৰাইজক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যে অসমক এখন সুৰক্ষিত অসম, অসমক এখন বিকশিত অসম, অসমক এখন শ্ৰেষ্ঠ অসমলৈ যদি ৰূপান্তৰ কৰিব লাগে, সেই ৰূপান্তৰৰ খনিকৰ হ'ব গঞা ৰাইজ। গতিকে গঞা ৰাইজে আন্তৰিকতাৰে আমাক আগৰে পৰাই সমৰ্থন দি আছে, আশীৰ্বাদ দি আছে, সহযোগ কৰি আছে। এই পঞ্চায়ত নিৰ্বাচনতো মই গঞা ৰাইজৰ আশীৰ্বাদ বিচাৰি, প্ৰতিগৰাকী নাগৰিকৰ আশীৰ্বাদ বিচাৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ ভৱিষ্যদৰ্শী নেতৃত্বত অসমখনক অহা ৫ বছৰৰ ভিতৰত আমি এখন শ্ৰেষ্ঠতম অসম হিচাপে, এখন সমৃদ্ধিশালী অসম হিচাপে আমি নিৰ্মাণ কৰাৰ প্ৰতিগৰাকী অসমীয়াৰ যি সংকল্প, অসমবাসীৰ যি সংকল্প, সেই সংকল্পত চৰিতাৰ্থ কৰাত আমি তন মন জন সংগঠন সকলো প্ৰকাৰে আমি আপোনাৰ লগত আছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ দল আপোনাৰ লগত আছে। এই দল এক পৰিয়াল, এই পৰিয়ালৰ মানসিকতাৰে আমি সদায় চলি আছোঁ। এই পৰিয়ালত কোনেও যোনে যিমান চিন্তা নকৰক, চেষ্টা নকৰক, বিৰোধী শক্তিয়ে বিভিন্ন ধৰণৰ মন্তব্যৰে সেই মন্তব্যবিলাক বিজেপিৰ কাৰ্যকৰ্তাৰ গাত নালাগে, সেইবিলাক গাৰ পৰা পাৰে চাইডে গুচি যায়। যেনেকৈ বৰুণ বান মাৰিলে, অগ্নিবাণ মাৰিছিল মহাভাৰতৰ যুদ্ধত। কোনোবাই যদি বৰুণ বান মাৰে
আমাৰ পাৰ্টিৰ কাৰ্যকৰ্তাসকলে অগ্নিমান মাৰাৰ সাহস আৰু সামৰ্থ্য আছে গতিকে এইখিনি কথাৰে সকলোকে শ্ৰদ্ধা জনাই আপোনালোকৰ উপস্থিতিয়ে আজিৰ অনুষ্ঠানটোক জীপাল কৰিলে সমৃদ্ধ কৰিলে আজিৰ অনুষ্ঠানটোক এক অনন্য মাত্ৰা প্ৰদান কৰিলে তাৰ বাবে আপোনালোক সকলোলৈকে মই শ্ৰদ্ধা জনাই বিশেষকৈ আমাৰ সাংবাদিক বন্ধুসকল আজি মই দেখিছোঁ বহু পুৰণি সাংবাদিক বন্ধুৰ চেহেৰা আৰু বিশেষভাৱে আপোনালোকক মাতিছিলোঁ আপোনালোক বৰ্তমান বহুতে কৰ্মৰত হৈ আছে বহুতে নিজা নিজা ক্ষেত্ৰতো আছে গতিকে ব্যক্তিগতভাৱেও আপোনালোকে নিজে সংবাদ ক্ষেত্ৰখনত আপোনালোকৰ কৰ্মেৰে আপোনালোকে চিনাকি দি আছে মই এজনৰ নাম ক'লে এজনে হয়তো বেয়া পাব কিন্তু মই জিতেন্দ্ৰৰ নামটো লওঁ জিতেন্দ্ৰক মই সদায় এটা মেছেজ কৰোঁ তেখেতে যেতিয়াই এটা নিউজ কৰে গাঁৱৰ এগৰাকী মহিলা বা যুৱকে যেতিয়া আত্মনিৰ্ভৰশীল হৈ আত্মনিৰ্ভৰশীল অসমৰ কাৰণে তেখেতে এটা সপ্তাহত এটাতো তেখেতে নিউজ কৰে গতিকে তাৰ কাৰণে মই জিতেন্দ্ৰক বিশেষভাৱে মই ধন্যবাদ দিছোঁ আৰু মই সকলোকে ধন্যবাদ দিছোঁ সকলোৰে এই অসম নিৰ্মাণত সহযোগিতা আছে আৰু আপোনালোকৰো সকলোৰে মই চাই থাকোঁ যিমানখিনি সময় উলিয়াব পাৰোঁ গতিকে আপোনালোকৰ লগত আমাৰ যে আন্তৰিকতা এই আন্তৰিকতা অতীততো আছিল বৰ্তমানো আছে ভৱিষ্যতেও থাকিব এই আশাৰে মই মোৰ বক্তব্য সামৰণি কৰিছোঁ ধন্যবাদ জয় হিন্দ জয় আই অসম ভাৰত মাতা কি জয়